নমস্কাৰ, মোৰ নাম মানস বৰ্মন। মই তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা হওঁ। আপোনাক আজি আসাম ফিজিকেল একাডেমি ওয়েলকাম জনাইছে, ওয়েলকাম কৰিছে, কেনেকৈ লাগিছে? বহুত ভাল লাগিছে। একচুৱেলি মই আসাম ফিজিকেল একাডেমিৰ পৰাই গোটেইখিনি কৰি মেলি SSCGDত পৰা CSFত ভৰ্তি হৈছোঁ। তো এয়া মোৰ ছাৰ আছে, CL ছাৰ আছে। ছাৰহঁতে হাতত ধৰি পেলাই দৌৰাই মিলাই, মেম আছিলে ৰিটাৰ্ণৰ কাৰণে, তো গোটেইখিনি হেল্প কৰিছে। তো গোটেইখিনি হেল্প পাই মই আজি CSF ড্ৰেছ আপোনাৰ আগত পিন্ধি আছোঁ, পিন্ধিবলৈ সক্ষম হৈছোঁ। আৰু কিমান দিন মই ইয়াত 3 মাহ আছিলোঁ। 3 মাহত গোটেই কমপ্লিট কৰি দিছে। কি সুবিধা আছে ইয়াতে? ইয়াত সুবিধা গোটেইখিনি আছে। আপোনাৰ থকা মেলাৰ পৰা পঢ়া পাতিৰ আপোনাৰ ধুনীয়া এখন গ্ৰাউণ্ড আছে, ৰানিং গোটেইখিনি ফিজিকেল এক্টিভিটি কৰাৰ কাৰণে থকা খোৱা সুবিধা আছে, মেছ ফেচিলিটি আছে, গোটেইখিনি ছাৰহঁতে যোগাৰ কৰিছে। আৰু ইমান এখন ভিতৰুৱা গাঁৱত ইমান ধুনীয়া এটা মানে সংকল্প লৈছে ছাৰহঁতে যে লোকেল ল'ৰা ছোৱালীখিনিয়ে হওক বা বাহিৰৰ পৰা বহুত আহিছে, দূৰৰ পৰা আহি পেলাই ইয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে। বহুতে অলৰেডি আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, আসাম পুলিচত হওক, SSCৰ ফালৰ পৰাই হওক, নহ'লে ইণ্ডিয়ান আৰ্মিয়ে হওক, গোটেইখিনি ইয়াৰ পৰা গৈ আছে। ল'ৰা ছোৱালীবিলাকক কি মেছেজ দিব? ল'ৰা ছোৱালীবিলাকক মই মেছেজ এইটোৱে দিব বিচাৰিম যে ইহঁতসকল যে লাষ্টলৈকে, কাৰণ আমি বহুত সময়ত ভাগি পৰোঁ, এইবাৰ নহ'ল আৰু নকৰোঁ নেকি, ইয়াৰ পৰা যাওঁ নেকি, আৰু এইটো মনোভাৱ ল'ব নালাগে। একচুৱেলি কি হয়, লাষ্ট টাইমলৈকে ট্ৰাই কৰিব লাগে। আৰু আপোনাৰ যদি আপুনি 100% দিয়ে ন মনৰ পৰা, তেতিয়াহ'লে ছাকচেছ মানে আপুনি পাবই পাব।